বন্ধুসকল, এই যে মানুহজনক দেখা পাইছে, এজন দুৰাৰোগ্য ৰোগী। এওঁৰ ঘৰ ওদালগুৰি জিলাৰ খজুৱা বিলত। আজি এওঁৰ কাৰণে মই এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো মনোযোগেৰে শুনিব আৰু পাৰিলে কিছু আৰ্থিক সাহায্য আগবঢ়াব। এওঁ ব্ৰেইন টিউমাৰত আক্ৰান্ত। আপোনালোকৰ পৰা কিবা অলপ বিচাৰিম, আজি আপোনালোকে দিব লাগিব। যিখিনি পাৰে আপোনালোকৰ সামৰ্থ্য অনুযায়ী, 10 টকাই হওক, 5 টকা হওক, 100 টকা, 50 টকা, আপোনাৰ সামৰ্থ্য অনুযায়ী আপুনি আজি মোক এই সাহায্যটো দিব লাগিব। মোক নহয়, মই আপোনাক দেখাম। মই আপোনালোকৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ, অনুৰোধ কৰিছোঁ। বহুত টকা বহুত ফালে খৰচ কৰিছে আপোনালোকে, বহুত টকা বহুত ফালে এনেই খৰচ কৰে। তো এজন এনেকুৱা এটা মানুহৰ কাৰণে আজি 10 টকা আপোনালোকে খৰচ কৰক, যিজন মানুহে সেই 10 টকাৰে নিজৰ পৰিয়ালটো লৈ ভালদৰে চলিব পাৰিব, নিজৰ চিকিৎসা হ'ব পাৰিব। আহক আমি তেওঁৰ লগত আলোচনা কৰোঁ। তো বন্ধুসকল চাওক, এই ব্যক্তিজন, এওঁৰ নামটো কওক। নমস্কাৰ, মোৰ নাম চিত্ত বড়ো। হয়, আজি 3 বছৰ ধৰি বহি আছোঁ ঘৰত। আগতে গাড়ী চলোৱা আছিল, এতিয়া গাড়ী চাড়ী চলাব নোৱাৰে, চকু দেখা নাপায়। সেইটো কাৰণে ৰাইজক কিবা 2-1 টকা সহায় দিব নেকি বুলি মই আজি হেৰি কৰিছোঁ, যাতে ৰাইজে কিবা কৰে। এতিয়া মোৰ পূৰা অচল হৈ আছে, ল'ৰা ছোৱালী 2টা আছে, এতিয়া বহুত কষ্টত ভুগি আছোঁ আৰু। তো বন্ধুসকল শুনিলে, এই ব্যক্তিজন আজি 3 বছৰৰ পৰা তেওঁ বেমাৰত ভুগি আছে। তেওঁৰ ব্ৰেইন টিউমাৰ হৈছিল। আপোনালোকে চাওক, এইটো এই ব্ৰেইনত তেওঁৰ অপাৰেশ্যন কৰা হৈছিল। বহুত টকা তেওঁ খৰচ কৰিলে। যিখিনি মাটি সম্পত্তি আছিল সম্পূৰ্ণ টকা তেওঁক বিক্ৰী কৰি দিলে। বিক্ৰী কৰি দি তেওঁ নিজৰ চিকিৎসাৰ কাৰণে খৰচ কৰিলে। কিন্তু আজিলৈকে তেওঁ ভাল সুফল পোৱা নাই, ভাল আৰোগ্য লাভ কৰিব পৰা নাই। গতিকে মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে অনুৰোধ জনাম, আপোনালোকে কমচে কম, মই আপোনালোকক অনুৰোধ কৰিছোঁ, এই ব্যক্তিজনৰ কাৰণে, এই ব্যক্তিজনক অলপ সহায় কৰক, তেওঁৰ পৰিয়ালটোৰ কাৰণে অলপ সহায় কৰক।
স্কুলৰ পৰা ঘূৰি পেলাই একো পোৱা নাই খাব কৰি নাই আছে অলপ চাইজো পাম বুলি আশা কৰি নাপায় দেখোন কাগজ পত্ৰ দি আছোঁ নিদিয়ে দেখোন নাচায় দেখোন বন্ধুসকল আৰু এটা দুখৰ বিষয় এই ব্যক্তিজনৰ ভিডিঅ'টো পোৱাৰ লগে লগে শ্বেয়াৰ কৰিব আৰু কমচে কম আপোনাৰ সামৰ্থ্য অনুযায়ী যিমান পাৰে আপুনি তেওঁৰ একাউণ্টত তেওঁৰ গুগল পে' ফোনপে' নম্বৰত চেণ্ড কৰিব মই অনুৰোধ কৰিছোঁ বাৰে বাৰে মোৰ খুব বেয়া লাগিছে আজি আহি যে এই মানুহজন এজন গাড়ীৰ ড্ৰাইভাৰ আছিল হঠাৎ তেওঁৰ বেমাৰত পৰি এই বিচনাত শয্যাশায়ী হৈছে তো এওঁৰ পৰিয়ালটো পোহপাল দিয়াৰ কাৰণে এমুঠি ভাত যোগাৰ কৰাৰ কাৰণে এওঁৰ মিছেছে চাহ বাগিচাত পাত উঠোৱাৰ কাম কৰে আৰু তাৰ পৰা যি হাজিৰা অলপ পায় সেইখিনিৰে তেওঁলোকৰ পৰিয়াল চলে খুব বেয়া খুব দুখৰ কথা গতিকে মই অনুৰোধ কৰিম আপোনালোকে যদি আপোনালোকৰ মনত যদি অলপ হ'লেও মৰম আছে অলপ হ'লেও ভাল ভাৱ আছে এই ব্যক্তিজনক অলপ সাহায্য কৰিব ধন্যবাদ কৰিছে মই আপোনালোকক অনুৰোধ কৰিছোঁ যদি আপোনালোকে বিচাৰে অলপ সাহায্য কৰক আপোনালোকে বহুত টকা বহুত ফালে খৰচ কৰিছে মই অনুৰোধ কৰিছোঁ বাৰ বাৰ আপোনালোকক অনুৰোধ কৰিছোঁ ব্যক্তিজনৰ সাহায্যৰ কাৰণে আপোনালোকে এওঁৰ মই ফোনপে' গুগল পে' নাম্বাৰ আপোনালোকে এই ভিডিঅ'ৰ ডিছপ্লেত মই দি দিম এওঁৰ একাউণ্ট নম্বৰ মই দি দিম আপোনালোকে এওঁক ডাইৰেক্ট চিধা যি পাৰে সাহায্য কৰক আজি এওঁৰ টেবলেট কিনাৰ পইচা নাই এওঁ যে 10টা টেবলেট কিনি খাব এই টেবলেট আমাৰ এই লোকেলত পোৱা নাযায় গুৱাহাটীৰ পৰা টেবলেট আনিব লাগে এই টেবলেট কিনাৰ পইচা তেওঁৰ হাতত নাই মই কপাৰ্টি বজাৰত অলপ এক পাত টেবলেট মই পাইছিলোঁ সেই টেবলেটটো মই আজি তেওঁৰ কাৰণে আনিছোঁ আৰু আপোনালোকে অলপ সাহায্য আগবঢ়াওক যাতে তেওঁ অন্ততঃ এইখিনি টেবলেট কিনি খাব পাৰে